বন্ধুসকল, ক্লিয়াৰ ভাই চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। মই কি হ'ল আজিকালি মানে ভিডিঅ' দিবই নোৱাৰোঁ, প্ৰায় এমাহ ডেৰমাহ লাগি যায়। থাম্বনেইলখন চাই নিশ্চয় গম পাইছে চাগে মই আপোনালোকক কি ক'বলৈ গৈ আছোঁ। মানে কি হ'ল বন্ধুসকল, মই আপোনালোক আজি শিকাব বিচাৰিছোঁ যে পাণ কেনেকৈ ছিঙিব লাগে। এই পাণ মানে কিছুমানক বহুতক দেখিছোঁ মই, কি হ'ল পাণ তেখেতলোকে ছিঙিব নাজানে, নেক্সট টাইমত মানে পাণটো বেছিকৈ নাপায় পাতবিলাক। আৰু মই আজি যিটো আপোনালোকক কৌশল শিকাম, এই কৌশলেৰে যদি আপোনালোকে ছিঙে তেনেহ'লে পাণটো আগলৈ মানে পাণবিলাক পাব আৰু জল্দি জল্দি পাব। মানে কি হ'ল, ধৰি লৈছোঁ আপুনি আজি ছিঙিলে, আজি ছিঙাৰ পাছত মানে আপোনালোকে আকৌ এসপ্তাহ নালাগে, 5-6 দিনৰ পাছত মানে আপুনি সেই গছজোপাৰ পৰাই আকৌ এবাৰ ছিঙিব পাৰিব। আপোনালোকক দেখাম এই পাণবিলাক কেনেকৈ ছিঙিব লাগে, ক'ত ছিঙিব লাগে, ক'ত কেনেকৈ কি কৰিব লাগে আপোনালোকে। আৰু মই বহুতক দেখিছোঁ পাণজোপা মানে এবাৰ ছিঙি যোৱাৰ পাছত কি হয়, এবাৰ ছিঙি দিয়ে, আজি ধৰি লওক ছিঙি দিয়ে, তাৰপিছত মানে এমাহ ডেৰমাহলৈকে মানে পাণেই নোলায়, মানে বহুত কমটি ওলায়। সি ছিঙিবই নাজানে, মানে যিবিলাক ডাল আছে সেইবিলাক ভাঙি দিয়ে, কিবাকিবি কৰি দিয়ে, আগবিলাক একেবাৰে টোকালিখিনি খতম কৰি দিয়ে মানে, সেইকাৰণে পাণটো নোলায়। আজি মই আপোনালোকক দেখুৱাম পাণটো ছিঙিব লাগে, ডালৰ পৰা ডালটো ভাঙিব লাগে নে নালাগে, আৰু পাণখিলা একেবাৰে আগত মানে কিমান খিলা পাণ থ'ব লাগে, মই সেইটো আপোনাক দেখুৱাম। এইজোপা আহি পালোঁহি আমি পাণ গছত। এই যিজোপা পাণ দেখিছে নহয়, এই পাণজোপা চাই লওক ভালকৈ এবাৰ, আপোনালোকে মই দেখুৱাই দিছোঁ। 2-3 খিলা মই ছিঙি দেখুৱাই দিম। এই পাণখিলা যে আছে আপোনাৰ, এই ডালটো ভালকৈ চাব লাগিব, ভালকৈ দেখুৱাই লওঁ বন্ধুসকল। এই পাণখিলা যে আছে, এই পাণখিলা এনেকৈ কিছুমানে কি কৰে, এই যিটো এই ডাল আছে মানে এই ডালটোকে ভাঙি দিয়ে। এই ডালটো যদি আপুনি ভাঙি দিয়ে, এই ডালটো ভঙাৰ পাছত মানে এফালে নতুনকৈ এটা, এফালে এবাৰ য'ত হ'লেও মানে ক'ৰবাত আগ এটা ওলাব, সেই আগটোৰ পৰা মানে ডাল মেলি কিনি পাত হ'ব, আৰু সেই পাতখিলা বুঢ়া হ'ব লাগিব, মানে বহুত দিন লাগি যায়। সেইটো কাৰণে মানে কিছুমানক দেখা যায় আজি যদি ছিঙি দিয়ে মানে এমাহৰ ডেৰমাহলৈকে পাণটো নোলায়। সেইটো কাৰণে পাণখিলা এই ডালটো যে দেখিছে, এই ডালটো এই প্ৰথম খিলা এনেকৈ ছিঙিব লাগিব, তাৰপাছত এই ছেকেণ্ড খিলা এনেকৈ বুঢ়াটো চাই পেলাই ছিঙি কিনি আপুনি এই পাতখিলা থৈ দিব লাগিব। তেতিয়া এই পাতখিলা আকৌ মানে 3 দিনত বা 4 দিনত এই পাতখিলা বুঢ়া হৈ যাব। তেতিয়া আকৌ এইফালে দেখিছে যে আপুনি ভাল ধৰণে চাওক, এই কলিটো তাত আকৌ এখিলা পাত ওলাব। এনেধৰণে এই পাতখিনি ইয়াত ছিঙিব, আৰু এই কলিটি এটা কলি আৰু এই পাণখিলা আপোনালোকে থৈ দিব। তেতিয়া আপোনাৰ নেক্সট টাইমত মানে কি হ'ল, পাণজোপা বহুত জলদি ছিঙিব পাৰিব। মানে কি হ'ল, এইখিনি ছিঙা মানে 5 দিন মানে হৈছিলে। 5 দিনৰ পাছত আকৌ চাওক আপোনালোকে ইমান আকৌ মানে আগৰ সমানে পাতটো আকৌ আহি গ'ল, চব বুঢ়া হৈ গ'ল, আকৌ এবাৰ মানে ছিঙিব পৰা হৈ গ'ল এইবিলাক চব। মই কৈছোঁ যে আপোনালোকক মানে মই যেনেকৈ দেখুৱাইছোঁ আপোনালোকে তেনেধৰণে ছিঙিব, তেতিয়াহ'লে আপোনালোকে মানে আপোনাৰ পাতটো মানে বেছি পাব আপোনালোকে, আৰু সোনকালে ছিঙিব পাৰিব। চাওক বন্ধুসকল, মই মানে পাণ গছৰ লগতে মই চাচি গছো লগাই থৈছোঁ। এইফালে চাওক, এইবিলাক চব চাচি গছ, এইফালেও আছে আৰু এফালে আছে, গোটেই এনেকৈ লাইনটো মানে চাচি গছে লগাই থৈছোঁ। আৰু এইফালেও আছে, মই সেইটো দেখুৱাম আপোনালোকক, চাই থাকক। আৰু এইফালেও আছে চাচি গছ, এইফালে এজোপা আৰু এইফালে এজোপা, আৰু এইজোপাটো ডাঙৰে হৈ গ'ল। আৰু মানে বহুত আছিলে, কি হৈ গ'ল, বাৰিষা আহি যায় পাছত কি হ'ল, অলপ পানী ডুবিলে মানে মৰি যায় মানে বস্তুটো ফটকৈ। আৰু বন্ধুসকল, ক'বলগীয়া একো কথা নাই, আজি মানে ইমানেই আছিলে। নিশ্চয় ভিডিঅ'টো চাই নিশ্চয় ভালে পাইছে চাগে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কিবাকিবি কৰি দিব আৰু। কিন্তু ভাবিছোঁ মই মানে এতিয়া কি হ'ল, খেতিৰ বিষয়ে মানে আকৌ মই ব্লগ নিদিওঁ বুলি ভাবিছোঁ এতিয়া।
মই আকৌ 1 মাহ বা 1.5 মাহ পাছত মানে মই বেংগলোৰত যাম। বেংগলোৰত গৈ তেতিয়া অলপমান ভাল ভাল জেগা দেখুৱাম। ভাবিছোঁ মানে সদায় কিমান খেতি ভিডিঅ'কে দি থাকিম। সদায় মানে আজি এতিয়া হৈ গ'ল মোৰ পাণৰ বিষয়ে আপোনাক দিয়া মানে ভালেমানখিনি হৈ গ'ল। কিন্তু এতিয়া ভাবিছোঁ মানে মই পাণৰ খেতিৰ বিষয়ে বা কিবা যিকোনো খেতিৰ বিষয়ে যদি সময় পাওঁ তেতিয়া দিম ভিডিঅ'বিলাক, আপোনালোককো দেখুৱাই থাকিম। আজিলৈ ইমানে, বাই বাই।